হেল্ল' এভৰিৱান সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আকৌ এটা জলকীয়া আচাৰ বনাবলৈ লৈছোঁ। প্ৰথমতে মই সৰিয়হখিনি এনেকৈ ভিনেগাৰত 3 ঘণ্টামান তিয়াই থ'লোঁ। তাৰপিছত মিক্সাৰত মই গ্ৰাইণ্ড কৰি ল'লোঁ। সেয়া মোৰ মিক্সাৰত গ্ৰাইণ্ড কৰা হৈ গ'ল। তাৰপিছত চাওঁচোন আমি কি কৰোঁ চাওঁ আহক। তাৰপিছত মই এনেদৰে সৰিয়হখিনি উলিয়াই ল'লোঁ। আপোনালোকে বাৰু কিহৰ আচাৰ বনাইছে? এনেদৰে জলকীয়াৰ লগত সৰিয়হৰ আচাৰ বনাইছেনে? আপোনালোকে প্লিজ কমেণ্ট কৰি মোক জনাব। তাৰপিছত আগদিনাখনেই মই এনেকৈ জলকীয়া আৰু সৰিয়হ অকণমান পিচি থৈছিলোঁ। সেইখিনিও মিক্স কৰি মই আকৌ গ্ৰাইণ্ড কৰি ল'লোঁ। ইয়াতো অকণমান ভিনেগাৰ দি লৈছোঁ, কাৰণ কেলৈ নহ'লে পিচ নাযাব। সেইকাৰণে ভিনেগাৰ অকণমান দি ল'লোঁ। তাৰপিছত এইখিনিও মই সেই সৰিয়হখিনিৰ লগত মিক্স কৰি ল'ম। এয়া দেখিছেনে, মই ভিনেগাৰ অকণ মিক্স কৰি লৈছোঁ। আপোনালোকে বাৰু এনেদৰে জলকীয়া আচাৰ বনায়নে? মোক প্লিজ কমেণ্ট কৰি জনাব দেই। আৰু যদি নাই বনোৱা এনেকৈ বনাই চাব, আৰু খাই কেনেকুৱা লাগিলে আপোনালোকে মোক ক'বলৈ নাপাহৰিব। এয়া মই আগতে মিক্স কৰি ল'লোঁ, আগতে মিক্সাৰত দি থোৱা সৰিয়হখিনিৰ লগত এতিয়া নতুনকৈ জলকীয়া আৰু সৰিয়হখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত নিমখ দিছোঁ, অকণমান হালধি দিলোঁ। তাৰপিছত মই এখন কেৰাহীত ডালচেনি, তেজপাত, তাৰপিছত পাঁচফোৰণ অকণমান, চফ অকণমান আৰু জিৰা অকণমান দি এনেকৈ ড্ৰাই ৰোষ্ট কৰি ল'লোঁ। তাৰপিছত এয়া হৈ গ'ল, ড্ৰাই ৰোষ্ট কৰা হৈ গ'ল দেখিলে। তাৰপিছত সেইখিনিও মই ইয়াত মিক্স কৰি ল'লোঁ। বৰ বেছি পৰিমাণে নাই দিয়া, কিয়নো ড্ৰাই ৰোষ্ট কৰি ল'লে অকণমান তিতা ভাৱ এটা আহি যায়। সেইকাৰণে কম পৰিমাণে দিলোঁ। তাৰপিছত এইখিনি মই ইয়াত মিক্স কৰি ল'ম, দেখিছেনে? মিক্স কৰি মই এনেকৈ অকণমান দেৰি আকৌ থৈ দিম। তাৰপিছত মই কেৰাহীত তেল গৰম হ'বলৈ দিম। এয়া দেখিলে তেল গৰম হৈ গ'ল। তাতে মই কালজিৰা দুটামান দি দিছোঁ। তাৰপিছত সেইখিনি আকৌ আনি মই ইয়াত এই গ্ৰাইণ্ড কৰি থোৱা সৰিয়হ আৰু জলকীয়া গুড়িখিনি দি দিছোঁ। অলপকৈ দিব, মোৰ বেছি হৈ গ'ল, পৰি গ'ল কিনাৰে দেখিছেনে বাৰু অকণমান। মই ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ, আচলতে এনেকৈ পুট কৰি যাব বুলি ভবা নাছিলোঁ। তাৰপিছত এইখিনি এনেকৈ অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত এইখিনি মই জলকীয়া লৈ ল'লোঁ। জলকীয়াখিনি মই এনেকৈ মিক্সাৰত হাফ কৰি পূৰা গ্ৰাইণ্ড কৰি নিদিওঁ, এয়া আধা টুকুৰাকৈ থকাভাৱে কৰি লৈছোঁ। দেখিছেনে, গোটেইখিনি উলিয়াই ল'লোঁ। তাৰপিছত মিক্স কৰি লোৱা সৰিয়হ গুড়িখিনি মই এনেকৈ তাত সানি দিম। দেখিছেনে, সানি পিনে মই এনেকৈ অকণমান দেৰি ঠাণ্ডা লৈ থ'ম। তাৰপিছত বটলত ভৰাই থ'ম। দেখিছেনে, মোক এগৰাকী ভণ্টিয়ে কৈছিল যে বা তুমি চিচাৰ বটল ব্যৱহাৰ কৰিবা, সেইকাৰণে মই চিচাৰ বটল আজি ব্যৱহাৰ কৰিছোঁ দেই। এয়া এনেকৈ ভৰাই আপোনালোকে লগেও খাব পাৰে আৰু বহুত দিনলৈ থৈও দিব পাৰে। থেংক ইউ।